Hi friends, welcome to my YouTube channel. মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আনিছোঁ। আজি মই মাছৰ আঞ্জা বনাইছোঁ খৰিচাৰ সৈতে। কেনেদৰেনো বনালোঁ আপোনালোকক দেখাইছোঁ। ভাল হ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তাৰ কাৰণে মই মাছ 5 পিচ লৈ লৈছোঁ। কিনি ভালদৰে নিমখ আৰু হালধি সানি ল'লোঁ। এয়া দাইল কেইটামান লৈ লৈছোঁ। দাইলকেইটা মই 30 মিনিটমান তিয়াই থৈছোঁ। তাৰপৰা মই পিঁয়াজ এটা মিডিয়াম চাইজত কাটি লৈছোঁ। তেজপাত 2 কিলা লৈ লৈছোঁ। মান ধনিয়া লৈছোঁ। আদা নহৰু খুন্দি লৈছোঁ। জলকীয়া এটা ফালি লৈছোঁ। এয়া খৰিচা এচামুচ ডাঙৰ চামুচেৰে লৈ লৈছোঁ। তাৰপৰা আলু 2টা কাটি লৈছোঁ। বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভখিনি ফ্ৰাই কৰি লওঁ। এয়া চৰুটো পাতি দিছোঁ। এতিয়া ইয়াত তেল দি দিম। অলৰেডি গৰম হৈ গৈছে চৰুটো। তেলটো দিয়া হৈ গ'ল। এতিয়া লাহে লাহে তেলখিনি গৰম হ'বলৈ ধৰিছে। ইয়াত মাছ কিপিচ দি দিম। লাহে লাহে লৰাই দিম। এতিয়া বেছিকৈ লৰাই থাকিলেও মাছটো ভাগি যাবও পাৰে। এতিয়া গেছটো কম কৰি দি ঢাকনিখন মাৰি দিম। ফ্ৰাই হ'বলৈ দিম। ঢাকনিখন আঁতৰাই এবাৰ মাছটো চাম যাতে মাছটো লাগি নধৰে কেৰাহীত। এতিয়া আকৌ হ'বলৈ থৈ দিম অলপ সময়। ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মাছ ফ্ৰাই কৰাতে তেলতে আলুটো অলপ ফ্ৰাই কৰি ল'ম। অলপ সময় এনেদৰে ফ্ৰাই হ'বলৈ থৈ দিম। এতিয়া নমাই দিওঁ আলুখিনি। এতিয়া সেই কেৰাহীটোতে তেলতে তেজপাতটো দি লৈছোঁ। তেজপাতটো দি পানি অকণমান লৰাই দিম। এতিয়া তাত ফালি থোৱা জলকীয়াটো দি দিম। লগতে পিঁয়াজখিনিও দি দিছোঁ। এতিয়া ভালদৰে অকণমান লৰাই দিম। অকণমান ৰঙচুৱা হ'বলৈ থৈ দিম এনেদৰে। আদা নহৰু খুন্দাকণো দি দিম। এতিয়া লৰাই দিম ভালদৰে। আদাখিনি যোৱালৈকে লৰাই থাকিম। এতিয়া ইয়াত নিমখ দি দিম। সোৱাদ অনুসৰি দি দিম নিমখটো। তাৰপৰা হালধি অলপ দি দিছোঁ। এতিয়া ভালদৰে অলপ সময় লৰাই দিম। এতিয়া ইয়াত খৰিচাকণ দি অকণমান সময় ভাজি দিম। গেছটো একেবাৰে কমাই দিম যাতে কেৰাহীত খৰিচাকণ লাগি নধৰে। এতিয়া ইয়াত দাইলকেইটা তিয়াই থোৱা দাইলকেইটা দি দিম। দি পানি ভালদৰে লৰাই দিম। এতিয়া ঢাকনিটো মাৰি ভালদৰে অলপ সিজিবলৈ দিম। দেখিছেনে ভালদৰে সিজি আছে। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা আলু পিচ দি দিম। দি পানি ভালদৰে অকণমান সময় এনেকৈ লৰাই দিম। এতিয়া অলপ সময় ঢাকনিটো মাৰি হোৱালৈ থৈ দিম। চব্জিটো অকণমান লাগি ধৰাত পানীটো অলপ দি দিব লগা হ'ল। পানী দি দিছোঁ। পানী দি লৰাই দিলোঁ অকণমান। ঢাকনখন মাৰি উতল আহিবলৈ দিম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে। মাজে মাজে এনেদৰে লৰাই মেলি ভালকৈ চাই থাকিব লাগে। চব্জিটো অলৰেডি সিজি গৈছে। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিম। এতিয়া লাহে লাহে লৰাই দিম যাতে মাছটো ভাগি নাথাকে। লাহে লাহে লৰাই থাকিব লাগিব। তাৰপিছত কাটি থোৱা মান ধনিয়াকণো ভালদৰে দি দিম। এতিয়া গেছটো অলপ হাই ফ্লেমত দি পানি ঢাকনিটো মাৰি অলপ সময় থৈ দিম। গেছটো অফ কৰি মই ঢাকনি মাৰি পানি অলপ সময় এনেদৰে থৈ দিছিলোঁ। এয়া মোৰ
খৰিচা মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।